কম্পিটিশন হৈছে আপুনি ফিটনেছ নাজিব গিয়া আজি কেল মহাৰণ 2.0 আজি আমাৰ ইয়াত সুইমিঙৰ কম্পিটিশন চলি আছে আৰু ইয়াত বিশেষকৈ ফ্ৰী ষ্টাইল আৰু বেকষ্টক এই দুটা আইটেম ইয়াত হ'ব আৰু মই প্ৰথমতে তাৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইবাৰ কেল মহাৰণ 2.0ত সুইমিঙত ইনক্লুড কৰিছে 1.0 এইটো নাছিলে আৰু এইটোক লৈয়ে আমাৰ যিসকলে সাঁতোৰবিদ সিহঁতৰ মানে উৎসাহ বাঢ়ি গৈছে আৰু আজি আমি জনাল লেভেলৰ যিটো কম্পিটিশ্যন এইটো আমি চাইছিলোঁ যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি ক'ত কৰিম আমাৰ এটা আশংকা আছিলে আমাৰ তেনেকুৱা সুবিধা নাই বুলি কিন্তু লাকিলি আমাৰ কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুল আছে তাতে আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ ইয়াতে আমাৰ সন্মানীয় চেয়াৰমেন এই স্কুলৰ আৰু আমাৰ প্ৰিন্সিপালৰ লগত আলোচনা কৰি এই জায়গাটো আমি পাইছোঁ গতিকে আজি পুৱাৰ পৰাই এই কমিটি চলি আছে আৰু মই ভাবোঁ আমাৰ ডিষ্ট্ৰিক্টতো বা ডিষ্ট্ৰিক্টৰ লগত সংগতি থকা যিমানবোৰ ওচৰে পাঁজৰে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা পাৰ্টিচিপেণ্টবিলাক আহিছে নিশ্চয়কৈ সিহঁতে ইয়াৰ পৰা জিকি গৈ ষ্টেট লেভেলত যিটো কম্পিটিশ্যন হ'ব তাতেও সিহঁতে ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি মোৰ আশা আছে গতিকে মই অনুৰোধ জনাম যে আমাৰ গাৰ্জেনসকলে বিভিন্ন খেলা ধূলাৰ দিশত আজিও আমাৰ তেনেকুৱা সজাগ নহয় কিন্তু আমি শিক্ষা দীক্ষাৰ লগতে কাৰিকুলাম যিটো এক্টিভিটিছ এইটো কৰি যাব লাগিব গতিকে মই ভাবিছোঁ আমাৰ ইন ফিউচাৰত কোকৰাঝাৰতো তেনেকুৱা আমি সুবিধা বনাই দিব লাগিব এইটো নিশ্চয়কৈ BTC চৰকাৰে আৰু বৰ্তমানৰ সন্মানীয় বিত্তৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াৰ সম্পৰ্কে ভালকৈ উপলব্ধি কৰি আমাৰ ইয়াতো তেনেকুৱা সুবিধা বনাই ল'ব গতিকে আজিৰ যিসকলে পাৰ্টিচিপেণ্ট ইয়াত আছে মই তেখেতসকলক মোৰ তৰফৰ পৰা বা কমিটিৰ ফালৰ পৰা হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতৰ লাইফত সাফল্যমণ্ডিত হওক आज हमारे यहाँ पे केल महारन 2.0 हो रहा है और आज जो केल यहाँ पे खेल रहा है ये जोनल लेवल का जो केल स्विमिंग हो रहा है अंडर 14 to 17 लेवल का और मैं उम्मीद करता हूँ कि यहाँ पे जितने भी पार्टिसिपेंट हैं वो लोग इन फ्यूचर में अच्छी स्विमिंग में पारगत होने के बाद उन लोग स्टेट लेवल में पार्टिसिपेट करेगा और नेशनल लेवल में भी उन लोग अपना परफॉर्मेंस अच्छा करेगा तो वहाँ पे भी स्कोप मिल जाएगा और एक बात ये है कि हमारे यहाँ पे स्विमिंग के लिए इतना इंफ्रास्ट्रक्चर नहीं है फिर भी कोकराझार में एक रियलिटी पब्लिक स्कूल है यहाँ पे हम लोग इस जगह को मिल गया क्योंकि रियलिटी पब्लिक स्कूल में जो प्रेसिडेंट साहब है प्रिंसिपल साहब है उन लोग के बातचीत करके हम लोग इस जगह में स्विमिंग परफॉर्मेंस करने के लिए सुविधा मिल गया मैं उम्मीद करता हूँ आने वाले समय में हमारे यहाँ में भी इससे प्लेयर बहुत सारे आएगा और नेशनल और स्टेट लेवल में उन लोगों का स्थान मिल जाएगा।